বাপই বাপ নিউজত কি পঢ়িবি এইটো কি লিখছে আকৌ আহিছে লকডাউন বন্ধ হৈ পৰিব আমাৰ টাউন বাহিৰলৈ ওলালে পুলিচে কৰিব কতিলাল সোনকালে কিনি আনক ঘৰৰ গেলামাল খুশি যা মোর নহতে আৰু লকডাউন দি থাকাই মোর লিপস্টিকও শেষ কাজলও শেষ ইটা লকডাউনত মই টিকটক কেনকে কৰিম সেলফি উঠা নৰা হৈ যাম এতিয়া কি কৰো এতিয়া এটা বুদ্ধিয়ে খাটাব লাগিল আৰু ডাইৰেক্ট তো লিপস্টিক কাজল আনবা গেলি পুলিচে আগতে টিকাকৰণ করব ৰ এটা কাম করবা পাৰি দেখোন আলু পিয়াজ আনবা দিয়া সুতাকে আনবা দিও নেকি মাথু ৰখে একাৰো তেল মাৰবা লাগিল নহয় এতিয়া জান শুনাচোন অলপ এইফালে কি হলে আজি দেখোন বৰ মৰমত মাতছা আলু পিয়াজ অলপ আনি থবা লাগছিলে লগতে অলপ মোৰ লিপস্টিক কাজল আনবা লাগছিলে ঐ এই বুঢ়া বয়সত লিপস্টিক লাগে তোক আপি বিয়া দিবা পাৰা হৈছি ষ্টাইল মাৰিবা নেৰা ন মুখখন চাচোন তাইৰ মানুহে দেখলি মোৰ ৱাইফ বুলি নকয় তোক মোৰ আপি বুলিহে ক'ব কি কোৱা দেহা লিপস্টিক কাজল আনি দিবি ষ্টাইল মাৰি তোকে দেখুৱাম আইও মোৰ মুনুটো আনিম দা কিয়নো নানিমা কি কালাৰ লাগিব কচোন ৰঙা বগা কলা মই দেখোন খাই খাই আৰু শকত হবা ধৰলো জিমতো নুখলে ইটাৰ পেটডালো ওলাই যাবা ধৰছি ঘৰতে যোগা কৰা ষ্টাৰ্ট দিবা লাগব আর করবা লাগব মানে কি করুয়ে রখ 1 2 3 4 5 ও মুনু কি কৰি আছ একলা রবা এক্সারসাইজ কৰি আছো দেখা নাই এই লকডাউনত যে মোর পেটটো অলছি তুমি দেখছো না দেখা নাই তুমি দেখোন এনাও ক্ষীণা মুনু কেটরিনা কাইফেও তোমাক পাত্তা নাপই জহাৰ পৰাই খং নুটলাবা তুমি মোৰ ইমান টান টান এক্সারসাইজ কৰি আছো হইফালে খামে সুতে দিছি মোক দেখা নাই তুমি জহাৰ পৰাই খং নুটলাবা মোৰ মুনুৰ লগত মই এক্সাৰসাইজ কৰো নেকি মোৰো দেখোন পেটটো লাগিছে মুনু মোকো শিকাই দিবা মই কৰো দা তোমাৰ লগত আহা কৰই মতে চাই চাই কৰি থাকা তুমি Oh, no.